হেল্ল' ৰেচিপি খবৰ আপোনালোকক সকলো ভালে আছে। আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ চিকেনৰ। ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে গম পাব। আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক অশেষ ধন্যবাদ। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমাৰ চিকেনখিনি এনেকৈ সৰু সৰুকৈ আমি কাটি লওঁ। আমাৰ কাটা হৈ গৈছে। অলপ নেমু এয়া মাংসখিনিৰ ওপৰত চেপি ৰসখিনি দিম। এইখিনি আমি ধুনীয়াকৈ মোহাৰি লওঁ। আৰু এইফালে আমি নহৰু, আদা, পিঁয়াজ এইখিনি বাছি লৈছোঁ। আৰু আলু 4টা আমি কাটি লৈছোঁ, মাজতে ফালি লৈছোঁ। আৰু এইফালে আমি 2টা বিলাহী সৰু সৰুকৈ মিক্সাৰ কৰি লওঁ। আৰু এইফালে মাংসখিনি ধুই পিঁয়াজ অলপ দি দিছোঁ মাংসৰ ওপৰত, আৰু হালধি 2 চামুচ দিছোঁ, আৰু জলকীয়াৰ গুড়ি, আৰু মছলাৰ গুড়ি, আৰু নিমখ। এইখিনি আমি ধুনীয়াকৈ মোহাৰি লওঁ। মোহাৰি পেলাই আমি 5 মিনিটৰ কাৰণে বা 2 মিনিটৰ কাৰণে থৈ দিম। আৰু এইফালে আমি কেৰাহীটো বহাই দিছোঁ, তেল দি দিছোঁ, আৰু এইফালে পিঁয়াজখিনি দি দিছোঁ, আৰু আদা আৰু নহৰু এইখিনি পেলাই দি দিছোঁ। আৰু এতিয়া মাংসখিনি দি দিছোঁ। এইখিনি ধুনীয়াকৈ ভাজি ল'ম। আৰু আদা নহৰু অলপ পাছত আমি এইখিনি দি দিছোঁ। আমি এইখিনি একেবাৰে ধুনীয়াকৈ ভাজি ল'ম। গেছটো একেবাৰে কমত আছে, তলফালে লাগি যাব, সেইটো কাৰণে বাৰ বাৰ আমি লৰাই দিছোঁ। আৰু বিলাহী এইখিনি আমি দি দিছোঁ। এইখিনি আৰু আলু কাটি থৈ দি এইখিনি দি দিছোঁ, দি লৰাই ল'ম ধুনীয়াকৈ। আৰু ইয়াত আমি চিকেন মছলা দি দিছোঁ অলপ, এইখিনি ধুনীয়াকৈ মিহলাই লৈছোঁ। আমাৰ ভাজা প্ৰায় হৈ গৈছে। চিকেনটো অলপ বেছি টাইম ভাজিলে বেছি সোৱাদ হয়। আৰু আমি অলপ পানী দি দিছোঁ। আমাৰ তৰকাৰীখিনি প্ৰায় ৰেডি হৈ গৈছে। আৰু ভিডিঅ'টো যদি ভাল লাগে তেতিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নতুন নতুন ভিডিঅ' পাবলৈ। এইফালে আমাৰ খানা ৰেডি। আজিলৈ ইমানতে সামৰিছোঁ। বাই বাই।